জিন্দাবাদ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ 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 জয় আই অসম 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 জিন্দাবাদ অসমীয়া মহিলা মঞ্চ জিন্দাবাদ 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 অসমীয়া মহিলা মঞ্চ জিন্দাবাদ 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 জয় আই অসম 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 চৰকাৰখনৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু তেওঁলোকে মাত্ৰ হিতাধিকাৰী তেওঁলোকে বনাইছে যিটো মহিলাসকল তাত অতিষ্ঠ হৈছে প্ৰতিটো ক্ষেত্ৰতে অসমীয়া যুৱ মঞ্চৰ লগত সমান্তৰালভাৱে অসমীয়া মহিলা মঞ্চই জ্বলন্ত সমস্যাৰ ওপৰত মাত মাতি আহিছোঁ অসমৰ বানপানী সমস্যা যিটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজিলৈকে অসম চৰকাৰে ঘোষণা কৰা নাই আমি অসমীয়া যুৱ মঞ্চৰ লগতে অসমীয়া মহিলা মঞ্চে আমি মাত মাতি আহিছোঁ আচলতে আপুনি নাৰী সবলীকৰণ বুলি কেনেকৈ ক'ব এনেই ফুলজাৰি মাৰি থাকে চৰকাৰখনে লগতে তেওঁলোকে আঁচনিবিলাক তেওঁলোকে অকল ভোটৰ এখন অকল বৈতৰণি পাৰ কৰাৰহে তেওঁলোকে আঁচনিবিলাক কৰে কাৰ্যক্ষেত্ৰত কি হৈছে মই কৈছোঁ যে মাইক্ৰ' ফাইনেন্সৰ তেওঁলোকে ঋণ ৰেহাই দিয়াৰ কথা ক'লে মাত্ৰ দুগৰাকীমানক মাইক্ৰ' ফাইনেন্সৰ তেওঁলোকে ঋণ ৰেহাই দিলে বাকীখিনি তেওঁলোকে কি কৰিলে কোটি কোটি টকা চৰকাৰ বহন কৰিব নোৱাৰোঁ বুলি ক'লে নিশ্চিতভাৱে মই কৈছোঁ মহিলাসকলক তেওঁলোকে 1250 টকাত হয় নেকি ভোট বেংকৰ স্বাৰ্থত মহিলাসকলক তেওঁলোকে ব্যৱহাৰ কৰি আছে নিশ্চিতভাৱে গতিকে মহিলাসকলে এতিয়া গম পাইছে গতিকে মহিলাসকলে দেখিছে আপোনালোকৰ ৰান্ধনি যিবিলাক অংগনবাদীৰ কৰ্মচাৰীৰ পৰা আদি কৰি প্ৰাথমিক বিদ্যালয়ৰ যিবিলাক ৰান্ধনি সেইবিলাকৰ ৰাজপথলৈ আহিবলগীয়া হৈছে গতিকে মহিলা সবলীকৰণ ক'ত কৰিছে তেওঁ গতিকে মাত্ৰ ভোট বেংকৰ স্বাৰ্থত মহিলাসকলক তেওঁ ব্যৱহাৰ কৰি আছে আজি আমাৰ প্ৰায় মহিলা মঞ্চকে ধৰি 150তকৈও অধিক আজি যোগদান কাৰ্যসূচী অনুষ্ঠান হয় আৰু নতুন প্ৰজন্মই অসমীয়া যুৱ মঞ্চক আঁকোৱালি লৈছে সেইকাৰণে আজি যোগদান কৰিছে আৰু মহিলাসকলো আগবাঢ়ি আহিছে যে অসমীয়া যুৱ মঞ্চৰ যি সংগ্ৰাম তেওঁলোকে সংগ্ৰামখন নেতৃত্বত মানে যিটো জাতীয়তাবোধ মানে সংগ্ৰামখনৰ আগুৱাই যোৱাৰ কাৰণে আজি মহিলাসকলো আগবাঢ়ি আহিছে সেইকাৰণে আজি যিসকল আমাৰ অসমীয়া যুৱ মঞ্চত যোগদান কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে য'ত যি ভূমি অধিকাৰ যিটো আমাৰ অসমীয়া থলুৱা মানুহৰ যি অধিকাৰ আছিলে সেই অধিকাৰটো নাইকিয়া কৰি বহিৰাগতক দিয়া যি চক্ৰান্ত চলাইছে এই ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চই কেতিয়াও মানি নলওঁ